নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আমি আগবাঢ়িছো ক্লাছ 8ৰ বিজ্ঞানৰ প্ৰথমটো পাঠ শস্য উৎপাদন ব্যৱস্থাপনাৰ পাৰ্ট 2। আমি পাৰ্ট 1ত আমি কি কি শিকিলো? আমি পাৰ্ট 1ত শিকিলো শস্যৰ ইতিহাস, খেতিৰ ইতিহাস, শস্যৰ প্ৰকাৰ, হয়নে? শস্যৰ প্ৰকাৰ, কৃষি কৰ্ম কেনেকৈ কৰা হয়, নাঙলৰ ব্যৱহাৰ, সৰঞ্জামবোৰ কি কি, কেনেকৈ বীজ ৰোপণ কৰা হয়, আৰু জৈৱিক সাৰ, ৰাসায়নিক সাৰ কি সিহঁতৰ পাৰ্থক্য আমি ইতিমধ্যে তাৰ থুলমূল আভাস ল'বলৈ সক্ষম হৈছোঁ। এতিয়া আমি পাৰ্ট 2লৈ যাম। তোমালোকে পেজ নাম্বাৰ উলিয়াই লোৱা, পেজ নাম্বাৰ 7। তাত আমি আলোচনা কৰিম জলসিঞ্চন। তোমালোকে যদি পেজ নাম্বাৰ 2ত যদি মনত আছে, এটা 7টা ষ্টেপ আছিলে, যে প্ৰথমে 7টা স্তৰ আছিলে। কি কি? আমিতো গৈ গছজোপা আমি ৰোপণ কৰি দিব নোৱাৰোঁ। আমি মাটি ৰেডি কৰিব লাগিব, তাৰপিছত আমি বীজ ৰোপণ কৰিব লাগিব, তাৰপিছত আমি সাৰ অলপ প্ৰয়োগ কৰিব লাগিব, লাগিলে জৈৱিক সাৰেই হওক, ৰাসায়নিক সাৰেই হওক। আমি বিশেষকৈ জৈৱিক সাৰৰ ওপৰত বেছি গুৰুত্ব দিম। তাৰপিছত আমি কি কৰিব লাগিব? পানী দিব লাগিব। তোমালোকে পেজ নাম্বাৰ 2তে আছে 7টা ষ্টেপ, এবাৰ চাই ল'বা। এতিয়া আমি সেই 5 নম্বৰ ষ্টেপটোলৈ আহিছোঁ, যে পানী কেনেকৈ সিঁচিব লাগিব, জলসিঞ্চন। এতিয়া তোমালোকে নামটোতে তাৰ কাষবোলেতো লুকাই আছে, জলসিঞ্চন। জল মানেতো বুজি পাইছা, পানী, আৰু সিঞ্চন মানে সিঁচি দিয়া, পানী সিঁচি দিয়া ব্যৱস্থা। এইটো হ'লে উত্তৰটো যদি জলসিঞ্চন কি বুলি আহে, তোমালোকে মনত ৰাখিবা যে কোনো এডৰা খেতিত আমি নিৰ্দিষ্ট ব্যৱধান, নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে যি পানী দিয়াৰ ব্যৱস্থা কৰোঁ খেতিত, সেই প্ৰক্ৰিয়াটোৰ নাম হৈছে জলসিঞ্চন। ইৰিগেশ্যন কলনী, ইৰিগেশ্যন ডিপাৰ্টমেণ্ট নাম শুনিছা তোমালোকে নিশ্চয়। গতিকে ইৰিগেশ্যন ইংলিছটো জনাটো খুবেই জৰুৰী, কাৰণ ভৱিষ্যতৰ ক্লাছত তোমালোকৰ ইংলিছটো খুব প্ৰয়োজন হ'ব। অ'কে, চ' এতিয়া তোমালোকে কেতিয়াবা বাৰু টাউনৰ সমীপৱৰ্তী ঠাইত বা গাঁৱত এনেকুৱা দেখিছা নেকি, পথাৰৰ মাজত পকাৰ কিছুমান ড্ৰেইন বনাই ৰাখিছে, নল বনাই ৰাখিছে, যোনফালে পানী যোৱাৰ ব্যৱস্থা কৰে। যদি দেখিছা, তোমালোকে নিশ্চয় উপলব্ধি কৰিব পাৰা, সেইফালে কি যায়, সেইফালে পানী পঠিয়াই এটা নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে। কোনে পঠিয়াই? ইৰিগেশ্যন ডিপাৰ্টমেণ্টে পঠিয়াই। আমাৰ চৰকাৰৰ যিটো বিভাগ আছে, ইৰিগেশ্যন ডিপাৰ্টমেণ্টে পঠিয়াই। সেই নলাইদি যেতিয়া পানীখিনি যাব, এটা নিৰ্দিষ্ট গেপে সেই পানীবোৰ নিৰ্দিষ্ট খেতিবোৰলৈ লাহে লাহে পানীবোৰ গৈ থাকিব। তোমালোকে নিজে অনুভৱ কৰাচোন, তোমালোকে ঘৰত থকা ফুলৰ টাবটোত যদি সৰহকৈ যদি পানী সোপা ঢালি দিয়া, তেতিয়া কি হ'ব পাৰে বাৰু? গছজোপা মৰি থাকিব, কাৰণ গছজোপা শিপাই কষ্ট পাব, মাটিখিনি উফৰি পেলাই ওলাই গুচি আহিব। গতিকে আমি তাক পানী মগেটাৰে লৈ পেলাই আমি লাহে লাহে দিয়াৰ ব্যৱস্থা কৰোঁ নে নাই? সেই জলসিঞ্চন ব্যৱস্থাও তেনেকৈ কৰে, যাতে খেতিলৈ পানীখিনি নিৰ্দিষ্ট নিয়মেৰে আগবাঢ়ি যাওক, নিৰ্দিষ্ট সময়ৰ মূৰে যাতে শিপাই শস্যবোৰে পানী লাভ কৰি থাকক। সেই প্ৰক্ৰিয়াটোৰ নাম হৈছে জলসিঞ্চন ব্যৱস্থা। এতিয়া আমি যাম জলসিঞ্চনৰ উৎস। এতিয়া সদায় ল'ৰা ছোৱালীৰ ক্ষেত্ৰত খুব এটা প্ৰশ্ন যে উৎস মানে কি? তো উৎস বুলি কোৱাৰ লগে লগে বেলেগ একো নহয়। উৎস শব্দটোকে ভয় লগা শব্দ বুলি ভাবি লয়, যে কি বস্তুটো। উৎস মানে হৈছে আমি ক'ৰ পৰা পাওঁ, জলসিঞ্চন কৰিবলৈ আমি পানী ক'ৰ পৰা পাওঁ। তোমালোকে নিজেই ভাবাচোন, আমি পানী ক'ৰ পৰা পাওঁ? পাম্প দি পেলাই উঠাই, সেয়াৰ পৰা পাওঁ পানী, পুখুৰীৰ পৰা পাওঁ, নদীৰ পৰা পাওঁ, কুঁৱাৰ পৰা পাওঁ। এইবোৰ হৈছে উৎস, পানী পোৱাৰ উৎস। হ'বনে? মনত থাকিব নে? আহিব পাৰে পতককৈ প্ৰশ্ন, জলসিঞ্চনৰ উৎস কি? উৎসকেইটা লিখি দিবা। নেক্সট পেজ নাম্বাৰ, তোমালোকে পেজ নাম্বাৰ 8লৈ যোৱা। এই চিত্ৰকেইটা চাই পেলাই তোমালোকে চব বুজি পাবা। এই চিত্ৰকেইটা তোমালোকে যেতিয়া মন কৰিবা, চব চিত্ৰকেইটা তলত প্ৰক্ৰিয়াকেইটাৰ নাম দি থোৱা আছে, চোৱাচোন। এই প্ৰক্ৰিয়াকেইটা খুব আওপুৰণি। এইকেইটা আছে আওপুৰণি মানে কোনটো? এইটো তোমাৰ আমাৰ পৰম্পৰাগত পুৰণি পদ্ধতি। এই পুৰণি পদ্ধতিৰ দ্বাৰা আমি দুইটা আলোচনা কৰিম, পুৰণি পদ্ধতিও আলোচনা কৰিম আৰু নতুন পদ্ধতিও আলোচনা কৰিম। পুৰণি পদ্ধতিকেইটাও জানিব লাগিব, কাৰণ কেতিয়াবা এইবোৰ যদি আমি ইতিহাসটো নাজানো, তেতিয়া আমি বৰ্তমানটো আমি উপভোগ কৰিব নোৱাৰিম। গতিকে আমি ইতিহাসটোও জানিব লাগিব, আগতে কি কৰিছিলে। চ' তোমালোকৰ ইয়াত বিভিন্ন পুলি পদ্ধতি দেখুৱাইছে, কেনেকৈ বাল্টিং টিং এটা দুইফালৰ পৰা দুজনে ধৰি পেলাই কেনেকৈ পানীখিনি এঠাইৰ পৰা এঠাইলৈ সিঁচিছে। তো এইখিনি আগতে কৰিছিল, যেতিয়া আমাৰ সময়ো বহুত নষ্ট হৈছিল, আৰু তেতিয়া মানুহৰ সংখ্যাও যথেষ্ট খেতি কৰা মানুহৰ সংখ্যাও যথেষ্ট বেছি আছে। এতিয়া যিহেতু কম, সেইকাৰণে আমি এতিয়া কি কৰোঁ, আমি নতুন প্ৰক্ৰিয়াৰ দ্বাৰা, নতুন পদ্ধতিৰে আমি কি কৰোঁ, এতিয়া এইকেইটা আছে নতুন পদ্ধতি, আমি পানী সিঁচাৰ ব্যৱস্থা কৰোঁ, পানী দিয়াৰ ব্যৱস্থা কৰোঁ। চ' তোমালোকৰ প্ৰশ্ন আহিব পাৰে, ঢেঁকীকোপ কি বা শৃংখল পাম্প কোনবোৰ, পুলি পদ্ধতি মানে কি? এইকেইটা হৈছে পুৰণি পদ্ধতি। কি পুৰণি পদ্ধতি? জলসিঞ্চন কৰাৰ পুৰণি পদ্ধতি।
এইকেইটা নামকেইটাৰ মুখস্থ কৰাটো খুবেই জৰুৰী নামকেইটা প্ৰশ্নত অহাৰ পুৰা সম্ভাৱনা আছে নেক্সট যদি তোমালোকে পেজ নাম্বাৰ 9 যোৱা তাত আছে স্প্ৰিংকলাৰ পদ্ধতি আছে ড্ৰিপ পদ্ধতি আছে তুমি মন কৰিছা স্প্ৰিংকলাৰ ব্যৱস্থা দেখিছানে তুমি ইয়াৰ পৰা গৈ আছে ইয়াৰ পৰা নিৰ্দিষ্ট ঠাইত গৈ পেলাই পানীখিনি সিঁচিছে তোমালোকে বাৰু কেতিয়াবা এনেকুৱা পাৰ্কলৈ গৈছা নেকি গুৱাহাটীতে হওক বা নগাঁৱতে হওক বা বেলেগ ঠাইত যদি ফুৰিবলৈ যাওঁতে তোমালোকে পাৰ্কত দেখিছা নেকি মাজত এনেকৈ এটা ফোৱাৰা এটা ওলাই থাকে এনেকৈ পানী সিঁচি থাকে এনেকুৱা এটা টেপৰ নিচিনা এটা মাটিত লাগি থাকে তাৰপিছত পানী এনেকৈ সিঁচি থাকে তোমালোকে কেতিয়াবা লক্ষ্য কৰিছে নেকি বাৰু টিভিত দেখিছা নেকি বাৰু কাৰ্টুন চেনেলত দেখিছা নেকি বাৰু তো কি হয় সেইটো পদ্ধতি হৈছে স্প্ৰিংকলাৰ পদ্ধতি মানে তলে তলে লিংক থাকে মাটি তলে লিংক থাকে আৰু নিৰ্দিষ্ট সময়ত ছুইচ দিয়াৰ লগে লগে সেই স্প্ৰিংকলাৰ পদ্ধতিৰ দ্বাৰা কি হয় পানীৰ ফোঁৰাবোৰ এনেকৈ ওলাই এটা নিৰ্দিষ্ট বহুত বেছিকৈ পানী নোলায় একদম মানে একদম কম পৰিমাণে কিন্তু বহুত দূৰলৈকে যাব পাৰে তেনেকুৱা তোমালোকে হেৰিয়াৰ ৰাস্তাৰ চকবোৰতো দেখিছা এনেকৈ ফোঁৰাবিলাক দেখিছা নহয় সেই কেনেকৈ পানীবোৰ এনেকৈ উফলি যায় তেনেকুৱা খুব একদম কম পৰিমাণে পানী ওলোৱা ব্যৱস্থা সেইটো হৈছে স্প্ৰিংকলাৰ পদ্ধতি নেক্সট ড্ৰিপ পদ্ধতি এইটো হৈছে পানী যোন ঠাইত মানে পানীৰ পৰিমাণ একেবাৰে কম সেই ঠাইত এই তোমাৰ ড্ৰিপ পদ্ধতি ব্যৱহাৰ কৰে আৰু এইখিনিতে এটা মই কথা কওঁ এই স্প্ৰিংকলাৰ পদ্ধতি আকৌ অসমতল মাটি যোনবোৰ সমতল নহয় মানে সমান নহয় অসমতল মাটি থকা অঞ্চলত স্প্ৰিংকলাৰ পদ্ধতি ব্যৱহাৰ কৰে প্ৰশ্ন আহিব যে অসমতল অঞ্চলত জলসিঞ্চনৰ নতুন পদ্ধতি কি আধুনিক পদ্ধতি কি তেতিয়া কি লিখিবা স্প্ৰিংকলাৰ পদ্ধতি আকৌ প্ৰশ্ন আহিব যে পানী কম থকা অঞ্চলত কি পদ্ধতিৰ দ্বাৰা জলসিঞ্চন কৰা হয় তেতিয়া কি লিখিবা ড্ৰিপ পদ্ধতি ড্ৰিপ এতিয়া ড্ৰিপ তোমালোকে যদি মন কৰা তোমালোকে ঘৰৰ কাৰোবাৰ সদস্যৰ বা বৃদ্ধ কোনোবাক কেতিয়াবা চেলাইন দিয়া দেখিছা নেকি বাৰু চেলাইন দিটো তোমালোকে মন কৰিছানে তোমালোকে হস্পিটেল বা চিনেমাতে হওক বা হস্পিটেলত যদি কেতিয়াবা দুৰ্ভাগ্যক্ৰমে যাবলগীয়া হৈছে তেতিয়া তোমালোকে লক্ষ্য কৰিছা নেকি বাৰু যে ড্ৰিপ চেলাইন যেতিয়া লগোৱা হয় 1 টোপাল 2 টোপাল 3 টোপাল তেনেকৈ পৰি থকা তোমালোকে লক্ষ্য কৰিছানে তুমি যদি সেইটো উদাহৰণ হিচাপে মনত ৰাখা এইটো একে পদ্ধতি ইয়াত মানে খুব কম পৰিমাণে পানী মানে গছৰ শিপালে পঠিওৱা হয় ড্ৰিপ আকাৰে পঠিওৱা হয় সেইকাৰণে তাৰ নাম ড্ৰিপ পদ্ধতি তো যেনেকৈ চেলাইনত যেনেকৈ 1 টোপাল 2 টোপাল লাহে আমাৰ ভেইনেদি যেনেকৈ পাৰ হৈ চেলাইনবোৰ গৈ থাকে আমাৰ শৰীৰটোৱে লাভ কৰে একদম লাহে হৰহৰকেতো নাযায় একদম লাহে 1 টোপাল 2 টোপাল 3 টোপাল তেনেকৈ মানে এই ড্ৰিপ পদ্ধতিত যোনবোৰ ঠাইত পানীৰ পৰিমাণ একেবাৰে কম তাত ব্যৱহাৰ কৰা হয় যাতে পানীৰ নষ্টটো কম হয় প্ৰশ্ন আহিব পাৰে ড্ৰিপ পদ্ধতি কোনবোৰ অঞ্চলত ব্যৱহাৰ কৰা হয় য'ত পানীৰ পৰিমাণ একেবাৰে কম হ'বনে ওকে নেক্সট আমি যাওঁ এটা পেজ নাম্বাৰ 10 তাত আছে অপতৃণ কি আৰু অপতৃণৰ পৰা আমি কেনেকৈ বাচিব পাৰোঁ যাৰ মই তোমাক বাৰে বাৰে কৈ আছোঁ যে যিকোনো এটা শব্দ সদায় সন্ধি ভাঙিবা সন্ধি বিচ্ছেদ কৰিবা সন্ধি ভাঙিলে তোমালোকৰ একেবাৰে সহজ হ'ব তা কেনেকৈ তোমালোকে চোৱা অপতৃণ বুলি যিটো কোৱা হৈছে তাক ইংৰাজীত কোৱা হৈছে উইচ তোমালোকে মূল শব্দবোৰ চাবলৈ নাপাহৰিবা কিন্তু মূল শব্দত ধুনীয়াকৈ ইংলিছটো দিয়া আছে তোমালোকে গুগলত চাৰ্চ কৰিবা ধুনীয়াকৈ চাব পাৰিবা ইংলিছটো টাইপ কৰিবা অসমীয়াটো টাইপ কৰিলেও হ'ব ধুনীয়াকৈ ওলাই আহিব অসমীয়া বেংগলী যিকোনো ভাষাতে ওলাই আহিব মূল শব্দবোৰ খুব ইম্পৰ্টেণ্ট তোমালোকে ইগনোৰ নকৰিবা কিন্তু অ'কে চ' অপতৃণ য'ত নামটোতে তাৰ কাকবোলেটো লুকাই আছে কেনেকৈ চোৱা অপতৃণ অপ মানে অপকাৰ কৰে তৃণ মানে ঘাঁহ মানে তৃণ গছ যিবোৰ ঘাঁহ বা যিবোৰ সৰু সৰু গছে অপকাৰ কৰে কাক অপকাৰ কৰে খেতিত শস্যখিনিক অপকাৰ কৰে যিহেতু আমি শস্যৰ কথা আলোচনা কৰি আছোঁ তাহলে অপকাৰ কাৰ কৰিব অপকাৰ শস্যও কৰিব এতিয়া তোমালোকে এটা ফকৰা যোজনা শুনিছা নেকি যে উলুৰ লগত বগৰী পোৰা শুনিছা নিশ্চয় অসমীয়া তোমালোকৰ আছে উলুৰ লগত বগৰী পোৰা আৰু কোনো ক্ষেত্ৰত কেতিয়াবা ককা আইতা বা মা দেউতাও কয় উলুৰ লগত বগৰী পৰিল দেই এনেকৈ মানে কথাটো কি বগৰীজোপা খেতিয়কৰ কাৰণে ভাল গছ কিন্তু উলু বোলা গছজোপা কোনো কাম নাই গতিকে কি হয় যেতিয়া খেতিয়কে উলুখিনি জ্বলাই তাৰ লগতে কি হয় বগৰীজোপাও পোৰা যায় গতিকে সেইকাৰণে ফকৰা যোজনাৰ নাম কি উলুৰ লগত বগৰী পোৰা মানে কেতিয়াবা বেয়াৰ লগত থাকিলে ভাল মানুহো দুখী হয় ভাল মানুহো পোৰা যায় কিন্তু দেই গতিকে সাৱধান তোমালোক গতিকে মানুহ সদায় ভালৰ লগত থাকিবা সদায় ওকে চ' এতিয়া কথাটো হ'ল যে অপতৃণ বা
উইচ কি হয় কোনবোৰ গছ মই তোমাক এটা উদাহৰণ দিলোঁ ইয়াত বিভিন্ন ধৰণৰ তুমি গছৰ উদাহৰণ পাবা এতিয়া এই গছবোৰ খেতিয়কৰ কাৰণে বিৰাট মূৰৰ কামোৰণি মানে এই গছবোৰ থকাৰ কাৰণে ভাল গছজোপা মানে থিয় হ'ব নোৱাৰে এই গছবোৰে এনেকৈ মানে ভাল শস্যবোৰক মানে আগুচি ধৰে যাৰ কাৰণে শস্য আগবাঢ়িব নোৱাৰে সেইবোৰ গছক মানে নিৰ্মূল কৰিবৰ কাৰণে মেডিচিন ছটিয়ায় মানে তোমালোকে খেতিয়কে মেডিচিন ছটিওৱা দেখিছা এনেকুৱা পিঠিত এটা পাম্প লগাই পেলাই যেনেকৈ এনেকৈ ছটিয়াই ফুৰে যে দেখিছানে তেনেকুৱা তাত মানে কি ভৰাই লয় কি ঔষধ ভৰাই লয় তাত অপতৃণ নাশক মানে কি নাশ কৰে মানে মাৰি পেলাই অপতৃণবোৰক মাৰি পেলাই কি বোলে অপতৃণ নাশক উদাহৰণ কি দিছে 24D এইকেইটা উদাহৰণ মনত ৰাখিবা অপতৃণ নাশক কি উদাহৰণ দিয়া 24D পেজ নাম্বাৰ 10 ফাৰ্ষ্ট কলমত আছে নেক্সট আমি যাওঁ শস্য সংগ্ৰহ আমাৰ আলোচনা কৰা হৈ গ'ল এইকেইটা আপত্তিমূলক হৈ গ'ল শস্য সংগ্ৰহ এতিয়া আমাৰ নেক্সট পৰ্যায়টো আমি সেই 7টা পৰ্যায় যে পঢ়িছিলোঁ তাৰ নেক্সট পৰ্যায়টো কি আছে শস্য তোলা বা শস্য সংগ্ৰহ আমি শস্য সংগ্ৰহ কৰিলোঁ শস্য সংগ্ৰহ কৰি অনাৰ পিছতো ধান গছৰ যদি আমি উদাহৰণ হিচাপে লওঁ ধান গছজোপা পাতো ধানখিনি আমি ছিঙিব লাগিব তাৰ আমাৰ পুৰণি পদ্ধতি কি আছিলে মৰণা মৰা দেখিছানে কেতিয়াবা গাঁও ঘৰলৈ কেতিয়াবা গছ যাওঁতে দেখিছানে গৰু দুটাই যে এনেকৈ ঘূৰি ঘূৰি গছকি যে ধান গছৰ ওপৰত গছকি ঘূৰাই থাকে যে এজন মানুহে গৰু দুটা হওক তিনিটা হওক লগাই পেলাই যে এনেকৈ ঘূৰাই থাকে মৰণা মাৰি থকা বুলি কয় তোমালোকে এইবোৰ চাগে এতিয়া ভিডিঅ'তহে দেখা পাবা চাগে তথাপি তোমালোকে যেতিয়া সৌভাগ্য পোৱা গাঁৱলৈ যাবলৈ এইবোৰ চাবলৈ কেতিয়াও নাপাহৰিবা মৰণা মৰা কিন্তু তাত সময়ো লাগিছিল তাত পশুধন মানে গৰু ম'হ আদি ব্যৱহাৰ হৈছিল কিন্তু এতিয়া যিহেতু এইবোৰৰ সংখ্যা কমি আহিছে গতিকে আৰু সময় যিহেতু হাতত কম থাকে এতিয়া আমাৰ বিভিন্ন ধৰণৰ কম্বাইন এইটো দেখিছানে এই ধৰণৰ যন্ত্ৰ আৱিষ্কাৰ হ'ল যি অতি সহজতে যিকোনো খেতি চপাই পেলাই সংগ্ৰহ কৰি আনিব পাৰে আৰু লগতে কি কৰিব পাৰে সেইখিনি গুটিখিনিও সেপাৰেট কৰিব বেলেগ কৰিব পাৰে গছজোপাৰ পৰা গতিকে এইবোৰ নতুন আধুনিক পদ্ধতি ওকে এতিয়া নেক্সট আমি যাওঁ শস্য সংৰক্ষণ মৰণা মৰা বুজি পালোঁ কম্বাইন মেচিন বুজি পালোঁ এতিয়া আমি যাওঁ শস্য সংগ্ৰহ এতিয়া শস্যটো আমি এইটোৱে আটাইতকৈ টাফেষ্ট কাম এইটোৱে আটাইতকৈ কঠিন কাম শস্য সংগ্ৰহ তোমালোকে শস্য সংগ্ৰহ কৰাৰ মেচিনটো চাগে বা ঘৰটোত চাগে নাই দেখা কেতিয়াবা সুযোগ পালে চাবলৈ চেষ্টা কৰিবা ইয়াত এটা সুন্দৰ এটা ছবি দি থোৱা আছে তোমালোকে মন কৰাচোন এয়া চোৱা বায়ুৰুদ্ধ চাইলো এই চাইলো দেখিছানে এইবোৰ হৈছে ইয়াত কি কৰে ইয়াত শস্য জমা কৰে ইয়াত কি কৰে তোমালোকে নিজে মন কৰাচোন শুকান বস্তু ধৰি লোৱা তোমাৰ গোৱামুড়ি ধৰি লোৱা যিকোনো মছলা তুমি ধৰি লোৱা এটা মছলা যদি তোমাৰ তিতা হৈ থাকে অলপ যদি ভিজি থাকে পানী লাগি থাকে সেই মছলা কি হ'ব পাৰে মছলাবিলাক পচি ভেঁকুৰ ধৰিব সেই মছলাখিনি মা দেউতাই কেতিয়াবা কৰা দেখিছানে বজাৰৰ পৰা কিনি অনাৰ পাছত যে কেনেবাকৈ পানী লাগিল কেনেবাকৈ বৰষুণৰ পানী লাগিল সেইখিনি শুকুৱাই কিয় যদি ৰ'দত শুকুৱাই দিয়া হয় যদি তাৰ পৰা পানীখিনি সম্পূৰ্ণ উৰুৱাই দিয়া হয় তেতিয়াহ'লে তাৰ ওপৰত ভেঁকুৰ নালাগে গতিকে এই যিবোৰ চাইলো বুলি তোমালোকে যিটো চিত্ৰ দেখা পাইছা এইটোত কি কৰে ইয়াত বায়ুৰুদ্ধ কৰে ইয়াত মানে বায়ু যাতে সোমাই পেলাই অনুজীৱই যাতে খেতি মানে শস্যবোৰ ধান হওক ঘেঁহু হওক যি হওক সেই শস্যবোৰ যাতে পচাই পেলাব নোৱাৰে নষ্ট কৰিব নোৱাৰে তাৰ কাৰণে ইয়াত ব্যৱস্থা কৰা হয় কোনে নষ্ট কৰিব পাৰে প্ৰশ্ন আহিব পাৰে বেক্টেৰিয়া ভাইৰাছ ভেঁকুৰ বিভিন্ন ধৰণৰ অনুজীৱ কীট পতংগ এন্দুৰ নিগনি এইবিলাক চব নষ্ট কৰিব পাৰে তাত এইবোৰ ব্যৱস্থা কৰাৰ ধুনীয়া ইয়াত গুদাম দেখুৱাইছে চোৱা ধুনীয়া গুদাম এটা উল্লেখ কৰিছে এইবোৰ শস্য ৰখা হয় আৰু সেইবোৰৰ পৰাই আমি শস্যবোৰ আমি দোকানলৈ পাওঁ দোকানৰ পৰা আমি কিনি আনো বুজি পালা অ'কে এইখিনিত এটা বস্তু ৰৈ গৈছিল পেজ নাম্বাৰ 11ত চোৱা এটা শস্য তোলাৰ উৎসৱ এই বক্সটো য়েল্লো বক্সটোলৈ মন কৰা ইয়াত ধুনীয়াকৈ দি থোৱা আছে তোমালোকে আজিকালিতো যিহেতু আমি ধুনীয়াকৈ টিভিবিলাকত এই উৎসৱবোৰ দেখাই পাই থাকোঁ পংগল উৎসৱ চেণ্ট্ৰেল স্কুলবিলাকত পংগলৰ কাৰণে বন্ধও থাকে পংগল উৎসৱ আমাৰ শস্য চপাই আনোতে আমাৰ বিহু পালন কৰা হয় অসমত হয়নে বিহু পালন কৰা হয় হোলী কোনো ঠাইত হোলী কোনো ঋতু অনুযায়ী বেলেগ হয় পৰিৱেশ অনুযায়ী বেলেগ হয় খেতি গতিকে হোলীৰ সময়ত খাদ্য চপায় আৰু দীপানিতাও আছে মানে তোমাৰ দেৱালীৰ সময়টো আৰু বহাগ মাহত এই বিভিন্ন আমি শস্য তোলাৰ উৎসৱ পালন কৰোঁ প্ৰশ্ন আহিব পাৰে যে শস্য সংগ্ৰহ কৰাৰ উৎসৱবোৰ ভাৰতবৰ্ষত কি পংগল লিখিবা বহাগ মাহ লিখিবা বিহু লিখিবা কোনো ঠাইত দেৱালী কোনো ঠাইত তোমাৰ কি বুলি কওঁ হোলী ইত্যাদি ধৰণৰ উৎসৱ পালন কৰা হয় গতিকে তাৰপিছত আমি লাষ্ট নট দ্য লিষ্ট
পশুধন পালন পেজ নাম্বাৰ 12ত চোৱা পশুধন পালন এই শব্দটো তোমালোকে নিউজ চেনেলত খুব শুনিবা এই বানপানীৰ সময়ত পশুধন নষ্ট হৈছে পশুধনে কষ্ট পাইছে এইবোৰ কথা খুব কমন শব্দ পশুধন পশু মানে ইয়াত আমি পশুধন বুলি কোৱাৰ লগে লগে আমি মনত ৰাখিম পশুধন মানে পশু মানে গৰু ছাগলী এইবোৰক আমি পশু বুলি মহ এইবোৰক আমি ভেড়া এইবোৰক আমি পশু বুলি ক'ম ধন মানে কি যে এই পশুবোৰ আমি ধনৰ লগত তুলনা কৰিম কাৰণ এইবোৰ পশুৰ পৰা আমাৰ ধন উপাৰ্জন হয় আমাৰ যথেষ্ট উপাৰ্জন হয় আমাৰ তেওঁলোক এই জীৱ জন্তুবোৰ আমাৰ কাৰণে অতিকৈ প্ৰয়োজনীয় গতিকে এইবোৰক আমি পশুধন বুলি কওঁ এই পশুধন পালনো এটা উৎকৃষ্ট বৃত্তি এতিয়া তোমালোকে দেখিছা গৰুৰ ফাৰ্ম থাকে মহৰ ফাৰ্ম থাকে ছাগলীৰ ফাৰ্ম থাকে এই পশুধন পালনো এটা উৎকৃষ্ট বৃত্তি ইয়াকো শস্যৰ ক্ষেত্ৰতো শস্য চেপ্টাৰটো ইয়াক স্থান দিয়া হৈছে গতিকে আশা কৰোঁ তোমালোকে পাঠটো তোমাৰ বোধগম্য হৈছে বুজি নাপালে ভিডিঅ'টো আকৌ এবাৰ চাই ল'বা তোমালোকে মোৰ ভিডিঅ'টো চাই থকাৰ সময়ত মেইন বুকখন কিন্তু সন্মুখত ৰাখিবা নহ'লে বুজি পোৱাত বহুত অসুবিধা হ'ব গতিকে আশা কৰোঁ তোমালোকে পাৰ্ট 1 এইখিনি শিকিলা পাৰ্ট 2 এইখিনি শিকিলা তোমালোকৰ বুজি পোৱাত অসুবিধা হ'ব নালাগে গতিকে পুনৰবাৰ আকৌ লগ পাম ধন্যবাদ